ইউটিউবৰ প্ৰফেশ্যনেল থাম্বনেইল কেনেকৈ বনাব আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। কেনেকৈ আপোনালোকে প্ৰফেশ্যনেল থাম্বনেইল বনাই নিজৰ ইউটিউব চেনেল গ্ৰ' কৰিব আৰু আপোনালোকৰ থাম্বনেইল চাই বেলেগ মানুহে আপোনাৰ ভিডিঅ'খিনি অতি সোনকালে চাব আৰু এনেকুৱা সুন্দৰ থাম্বনেইল আপুনি বনাব পাৰিব এইটো ভিডিঅ' চাই। চ' আশা কৰিছোঁ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা নতুন ভিডিঅ' পাই থাকিবলৈ বেল আইকনটো বজাই দিব যাতে মই যেতিয়াই ভিডিঅ' আপলোড দিওঁ লগে লগে আপোনালোকে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন পায় আৰু মোৰ ভিডিঅ'খিনি চাব পাৰে। আশা কৰিছোঁ মোৰ ভিডিঅ'খিনি চালে আপোনালোকে যথেষ্টখিনি উপকৃত হ'ব আৰু আপোনালোকৰ সহায় সহযোগিতা থাকিলে আমি এনেকুৱা সুন্দৰ ভিডিঅ'সমূহ বনাই থাকিব পাৰিম আৰু আপোনালোকে যদি একেবাৰে শেষলৈকে ভিডিঅ'খিনি চায় তেতিয়াহ'লে বুজিব পাৰিব যে কেনভা এপৰ জৰিয়তে কেনেকৈ নিজৰ মোবাইল ফোনতে একেবাৰে সুন্দৰ প্ৰফেশ্যনেল থাম্বনেইল বনাব পাৰি এই বিষয়ে আপোনালোকে জানিব পাৰিব আৰু থাম্বনেইলসমূহৰ ওপৰত কেনেকৈ নিজৰ ফটো নাইবা বিভিন্ন ধৰণৰ ফটো দিয়াৰ উপৰিও বিভিন্ন লিখনিৰ ফন্ট কেনেকৈ চেঞ্জ কৰিব পাৰি আৰু সেই লিখনিসমূহৰ ওপৰত বেলেগ ৰঙৰ আঁচ কেনেকৈ বহাব পাৰি সেইটোক এলিমেণ্টছ বুলি কোৱা হয় আৰু এইটো সকলো ধৰণৰ অপশ্যন এইটো এপৰ জৰিয়তে আৰু মোবাইল ফোনৰ জৰিয়তে আপোনালোকক দেখাবলৈ যত্ন কৰিম। চ' আশা কৰিছোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'খিনি একেবাৰে শেষলৈকে চাব। তো আহক দেৰি নকৰি আমি আৰম্ভ কৰোঁ। তো বন্ধুসকল আহক আমি কেনভা এপৰ জৰিয়তে শিকোঁ কেনেকৈ HD ইউটিউব থাম্বনেইল বনাব পাৰি নিজৰ ইউটিউব চেনেলৰ ভিডিঅ'ৰ বাবে আৰু এনেকুৱা প্ৰফেশ্যন থাম্বনেইল হ'ব যিটো থাম্বনেইল ভিউৱাৰ্ছসকলে ইউটিউবত চালে অকলে ক্লিক কৰিব আৰু আপোনালোকৰ ভিডিঅ'ৰ ভিউজ অলৰেডি বেছি হ'ব। তো এতিয়া আহক আৰম্ভ কৰোঁ। এতিয়া কেনভা এপ মই অ'পেন কৰিছোঁ। অ'পেন কৰাৰ পিছত ইয়াত চাওক প্লাছ আইকন আছে একেবাৰে তলৰ ৰাইট চাইডত। তো প্লাছ আইকনত মই ক্লিক কৰিছোঁ। এতিয়া চাওক ইয়াত লিখা আছে হোৱাইট বোৰ্ড ইউটিউব থাম্বনেইল ইউটিউব বেনাৰ। তো মই যিহেতু ইউটিউব থাম্বনেইল বনাম গতিকে ইউটিউব থাম্বনেইলত ক্লিক কৰিলোঁ। ইউটিউব থাম্বনেইলত ক্লিক কৰাৰ পিছত লোডিং হৈ আছে কেনভা অটো চেভছ ইউৰ ডিজাইন। তো লোডিং হোৱাৰ পিছত এতিয়া হোৱাইট হৈ আহিছে। এতিয়া চাওক বিভিন্ন ধৰণৰ টেমপ্লেটছ ইয়াত অট'মেটিক শ্ব' হ'ব। তো টেমপ্লেটছ শ্ব' হোৱাৰ লগে লগে আপোনালোকে ইয়াৰ পৰা যিকোনো এটা টেমপ্লেট বাছনি কৰি ল'ব পাৰিব। চ' মই প্ৰথম টেমপ্লেটটোৱে বাছনি কৰি ল'লোঁ। এইটো টেমপ্লেটছ মই ক্লিক কৰিছোঁ। এতিয়া টেমপ্লেটছটো ক্লিক কৰাৰ পিছত ইয়াত শ্ব' হৈছে টেমপ্লেট। যিহেতু আমি নিজে ইউটিউবৰ বাবে নতুন থাম্বনেইল বনাম নিজেই বনাম এই টেমপ্লেটছ ইয়াত যি ফটো আছে লিখনি আছে এই আমাৰ নালাগে গতিকে ইয়াৰ পৰা ফটো কেনেকৈ আঁতৰাব লাগিব লিখনি কেনেকৈ আঁতৰাব লাগিব তো ইয়াৰ পৰা ফটো আঁতৰি নিজৰ ফটো বহাব পাৰিব আপোনালোকে। তো ইয়াত ফটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত চাওক ওপৰত ডিলিট অপশ্যন এটা আহিছে ডিলিটত মাৰি দিব। বেষ্ট ফ্ৰী এইটো ডিলিট এইটো ডিলিট এইটো ডিলিট এইটো ডিলিট এইটো ডিলিট ইয়াত যি আছে চব ডিলিট এইটো ডিলিট কৰি দিওঁ। তো ডিলিট কৰাৰ পিছত এতিয়া যদি আপুনি কয় যে নিজৰ ফটো বহাম তেতিয়াহ'লে প্লাছ আইকনত ক্লিক কৰিব। ইয়াত চাওক 1 2 3 নম্বৰত গেলাৰী অপশ্যন আছে। তো গেলাৰীত গৈ আপুনি এটা ফটো চিলেক্ট কৰি ল'ব। তো মই এইটো ফটো চিলেক্ট কৰিছোঁ এড টু পেজ চিলেক্ট কৰাৰ পিছত ইয়াত চাওক ফটো অলৰেডি শ্ব' হৈছে। তো ফটো শ্ব' হোৱাৰ পিছত মই এইটো অলপ চাইজ ডাঙৰ কৰি দিলোঁ। ইয়াত মই ফটো বহাই দিছোঁ। ফটো বহোৱাৰ পিছত এতিয়া যদি কয় ইয়াত আপুনি নিজৰ ফটো বহাই ল'ব পাৰিব যে ইয়াত লিখিব লাগে ইয়াত লিখিম কেনেকৈ তেতিয়াহ'লে আকৌ প্লাছ আইকনত ক্লিক কৰিব আৰু ইয়াত চাওক এইপিনে অলপ চাওক টেক্সট বুলি লিখা আছে এইটো ক্লিক কৰিব এড এ টেক্সট বক্স ইয়াত ক্লিক কৰিব। তো ইয়াত ক্লিক কৰাৰ পিছত আকৌ ইউৰ পেৰাগ্ৰাফ টেক্সট এইটোত ক্লিক কৰিব। এতিয়া লিখা আহিছে তো মই ইয়াত লিখিম HD ইউটিউব HD ইউটিউব থাম্বনেইল তলত লিখি আছোঁ। থাম্বনেইল
থাম্বনেইল লিখিছোঁ। তো এতিয়া অলপ বেক কৰি দিছোঁ। ইয়াতে চাওক লিখনি সৰু আছে, এইটোত ধৰি টানি দিব। টানি দিয়াৰ পিছত ইয়াতে ডাঙৰ হৈ যাব। তো ডাঙৰ হোৱাৰ পিছত ইয়াত বহাই দিছোঁ। তো এতিয়া যদি কয় যে HD ইউটিউব থাম্বনেইল লিখনিটো ফ্ৰণ্ট কেনেকৈ চেঞ্জ কৰিম, মানে আখৰটো অলপ বেলেগ ধৰণৰ আখৰ কেনেকৈ কৰিম, তেতিয়াহ'লে আপুনি এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত চাওক ফন্ট অপশ্যন আছে। ফন্টত ক্লিক কৰি ইয়াত বিভিন্ন ধৰণৰ লিখনি আছে। ইয়াৰ পৰা আপোনালোকে যিকোনো এটা সিলেক্ট কৰি ল'ব। মই এইটোত ক্লিক কৰিছোঁ, এইটোৱে হ'ব। তো এইটো হোৱাৰ পিছত এতিয়া চাব, যদি আপুনি কয় যে এইটোৰ ওপৰত মই আকৌ আঁচ বহাই দিম, বেলেগ কালাৰৰ আঁচ, তেতিয়াহ'লে ইয়াত চাওক এলিমেণ্টছ বুলি লিখা আছে। এলিমেণ্টছ অপশ্যনত ক্লিক কৰিব। এলিমেণ্ট অপশ্যনত ক্লিক কৰাৰ পিছত এইটো ওপৰত ৰিচেণ্টলি ইউজড, মানে মই ইউজ কৰিছোঁ, এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইটো ধৰি এনেকৈ টানি দিব, আৰু এইটো অলপ ওপৰ পিনে টানি দিব, এইপিনে টানি দিব অলপ, আৰু এইপিনে অলপ টানি দিব। এতিয়া আপুনি যদি কয় যে এইটোৰো কালাৰ অলপ চেঞ্জ কৰিব লাগে, এইটোৰো কালাৰ অলপ চেঞ্জ কৰিব লাগে, তো কালাৰ চেঞ্জ কৰিলে ইয়াত চাওক কালাৰ অপশ্যন আছে তলত। কালাৰ অপশ্যনত ক্লিক কৰিব। ইয়াত বিভিন্ন ধৰণৰ কালাৰ আছে। ইয়াৰ পৰা আপুনি যিকোনো কালাৰ দিব পাৰিব। এইটো কালাৰ ক্লিক কৰিছোঁ, এইটো হ'ল। এইটো কৰিলে এইটো হ'ব, এইটো কৰিলে এইটো হ'ব। মুঠতে ইয়াৰ পৰা আপুনি যিকোনো কালাৰ যোনটো দিব সেইটোৱে হ'ব। তো মই এইটো কালাৰ নিদিওঁ, এইটো কালাৰ দিছোঁ। এইটো কালাৰ দিয়াৰ পিছত এতিয়া যদি কয় ইয়াত লিখা আছে, লিখাৰ কালাৰ কেনেকৈ চেঞ্জ কৰিম, ইয়াত চাওক কালাৰ লিখা আছে, কালাৰত ক্লিক কৰিব। কৰাৰ পিছত ইয়াতে মই হোৱাইটত দিছোঁ, হোৱাইট নহয়, ইয়াত ৰেড দিম। চ' মই ৰেডত দিছোঁ, ৰেড হৈছে। চাওক ৰেড হৈ গৈছে। এতিয়া চাওক HD ইউটিউব থাম্বনেইল বুলি লিখা হৈ গৈছে। এতিয়া যদি কয় মই আৰু লিখিম, তেতিয়াহ'লে আকৌ প্লাছ আইকনত ক্লিক কৰিব, আৰু টেক্সটত ক্লিক কৰিব, আৰু এড এ টেক্সট বক্স ইয়াত ক্লিক কৰিব, আৰু ইয়াত টেক্সট লিখাৰ বাবে অলৰেডি অপশ্যন আহিছে, ইয়াত ক্লিক কৰিব। কৰাৰ পিছত এতিয়া চাব ইউটিউব বুলি লিখিম ইয়াত, HD থাম্বনেইল ইউটিউব চ' এইখিনিয়ে লিখিলোঁ। আপোনালোকৰ দৰকাৰ অনুযায়ী আপোনালোকেও আৰু লিখি ল'ব পাৰিব। চ' ইয়াত এইটো লিখাৰ পিছত যদি আপোনালোকে কয় এইটোৰ কালাৰ চেঞ্জ কৰি দিম, তেতিয়াহ'লে কালাৰো চেঞ্জ কৰি দিব পাৰিব, লিখাৰ কালাৰ। চ' মই এইটো কালাৰ ব্লেক নহয়, অলপ চেঞ্জ কৰি দিওঁ, বেঙুনীয়া কালাৰ দিছোঁ। চ' বেঙুনীয়া কালাৰ দিয়াৰ পিছত যদি কয় যে ইয়াৰ এটা টেম্পলেটছ লগাম, যেনেকৈ ইয়াতে আঁচ লগাই দিছে, টেম্পলেটছ লগালে প্লাছত ক্লিক কৰাৰ পিছত আকৌ এলিমেণ্টছত যাব। এলিমেণ্টছত ক্লিক কৰাৰ পিছত এইটোত ক্লিক কৰিব। ক্লিক কৰিলে ইয়াত চাওক টেম্পলেটছ আহি গৈছে। আপোনালোকে টানি নিজৰ ইচ্ছামতে চাইজটো বঢ়াই ল'ব। চাইজটো বঢ়াই লৈ ল'ব পাৰিব। চাইজটো বঢ়াই ল'ব পাৰিব, আৰু যদি কয় উঠাই দিম, উঠাইও দিব পাৰিব। তো এনেকুৱাকৈ আপুনি নিজৰ মোবাইল ফোনত কেনভা এপৰ জৰিয়তে নিজে HD কোৱালিটিৰ প্ৰফেশ্যনেল থাম্বনেইল বনাব পাৰিব, যিটো থাম্বনেইল নেকি আপোনালোক সকলোৰে পচন্দ হ'ব। আৰু ভিউৱাৰ্ছসকলে অতি সোনকালেই আপোনালোকৰ থাম্বনেইল চাই সেইটোও ভিডিঅ'ত ক্লিক কৰিব, আৰু বেছি ভিডিঅ' ভিউ হ'ব। চ' বন্ধুসকল, আজিৰ ভিডিঅ' এইখিনি আছিল। চ' যদি ভিডিঅ'খিনি ভাল লাগিছে, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ, লাইক ইত্যাদিসমূহ কৰিব, আৰু আমাৰ এই চেনেলটো আগুৱাই লৈ যোৱাত আপোনালোকে সহায় কৰিব বুলি আশা ৰাখি আজিৰ ভিডিঅ' ইমানতেই সামৰিছোঁ। ধন্যবাদ।